নমস্কাৰ ৰুমিছ ফেমিলি কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি নহৰুৰ আচাৰ বনাম। তাৰ কাৰণে নহৰু লৈছোঁ 250 গ্ৰাম। এতিয়া এনেকৈ এটা এটাকৈ বাকলিবিলাক গুচাই ল'ম। আমাৰ নহৰুবিলাক বাকলি এৰা হৈ গ'ল। এতিয়া আমি নহৰুৰ আচাৰখিনি বনাম। আচাৰত দিবলৈ বগা সৰিয়হ লৈছোঁ এচামুচ, ক'লা সৰিয়হ লৈছোঁ এচামুচ, ধনিয়া গুটি লৈছোঁ এচামুচ, চব গুটি লৈছোঁ এচামুচ, আজৱাইন লৈছোঁ এচামুচ, ক'লা জিৰা লৈছোঁ এচামুচ, মিঠি গুটি লৈছোঁ এচামুচ। এইখিনি আমি এতিয়া গোটেইখিনি একেলগে মিক্স কৰি ভাজি ল'ম। মছলা ভাজিবৰ কাৰণে মই কেৰাহীটো বহাই দি দিছোঁ। কেৰাহীটো গৰম হৈ গৈছে। গোটেইখিনি মছলা লগ কৰি ভাজি ল'ম। এতিয়া মোৰ মছলাখিনি অলপ টাইম ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মিক্সিত গুড়া কৰি ল'ম। এতিয়া মোৰ মছলাখিনি গুড়ি কৰা হৈ গ'ল। এতিয়া এখন কাঁহীত ওলাই লৈ লৈছোঁ। এতিয়া মই কেৰাহীত আচাৰৰ কাৰণে তেল গৰম হ'ব দি দিম। তেল মই চাহ খোৱা কাপৰে 1 কাপে লৈ লৈছোঁ। মোৰ এতিয়া তেলখিনি গৰম হৈ গৈছে। তেল অকণমান নমাই থ'ম, পিছত যদি লাগে দি দিম। এতিয়া ইয়াত মই নহৰুখিনি ঢালি দি দিছোঁ। এতিয়া এইখিনি অলপ ঠাণ্ডা হৈ গৈছে। এতিয়া মছলাখিনি দি দিম। এতিয়া এইখিনি মছলাখিনি দি ভালকৈ মিলাই লওঁ। এতিয়া নহৰু আচাৰখিনিত মই অলপ ভিনেগাৰ দি দিম। এচামুচমান ভিনেগাৰ দি দিছোঁ। এতিয়া এইখিনি এটা বাচনত মই নমাই ল'ম। নমাই লৈ ভালকৈ ঠাণ্ডা হ'বলৈ দিম। এতিয়া আমাৰ আচাৰখিনি ভালকৈ ঠাণ্ডা হৈ গৈছে। এতিয়া মই এটা এনেকুৱা কাঁচৰ বটলত ভৰাই থৈ দিম আৰু মাজে মাজে ৰ'দত দিম। ৰ'দত নিদিলেও ভালকৈ খাব পৰা হৈ গৈছে আৰু এতিয়া এইখিনি ভাতৰ লগত বা ৰুটিৰ লগত খাব পাৰি। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।